হাই হেল্ল' গাইজ, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক মানে এনেকুৱা আমি এটা জেগাত যাম বুলি ভাবিছোঁ আজি। মানে সকলোৱে চিনি পাই চাগে, মই বৰ্তমান ৰুমত আছোঁ। আমাৰ এইটো মানে থকা ৰুম হয়। ৰুমৰ পৰা মই বৰ্তমান কাপোৰ চাপোৰ চলা পিন্ধি মানে ৰেডি মানে একদম ৰেডি। এতিয়া বৰ্তমান মোৰ লগকেইটা ৰখি আছে, লগকেইটাৰ লগত যাম। বাইক আনিছে, বাইকখনতে যাম। চাইকেলখনত যাব নোৱাৰোঁ। আমি তাতে গা ধুবলৈ যাম। মানে কেনেকুৱা ময়ো দেখা নাই, একবাৰো দেখা নাই, তাক চাবলৈ যাম। আপোনালোককো নিশ্চয় দেখুৱাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি গৈ থাকোঁ মানে গৈ থাকোঁৱে আৰু যায়ে আছোঁ বৰ্তমানলৈকে। মই এতিয়া বৰ্তমান ৰুমৰ পৰা ওলালোঁ, ফাইনেলি বৰ্তমান যাবলৈ ওলালোঁ। এতিয়া আমি ৰাজাপাৰাত এইখন পালচাৰতে যাম, আমি তিনিজন যাম। বৰ্তমান ৰেডি হ'ল, ষ্টাৰ্ট দিলে। তাৰ আপোনালোকে দোকানবিলাক মানে এনেকুৱাকৈ এই গাইছ, আমি যাই আছোঁ বৰ্তমান। আমি ক'ত যাম? চিলডুবি। এই চালা ষ্টিমটো মাৰি দি আছোঁ। এতিয়া বৰ্তমান আমি বাইকত উঠিলোঁ, তিনিজন উঠিছোঁ বৰ্তমান। আমি তিনিজনে আছোঁ। এতিয়া আমি চিলডুবি যাম ৰাজাপাৰা হৈ। মই বৰ্তমান আজি ঘৰত যোৱা নাই, মানে ৰাজাপাৰাৰ ৰুমতে আছোঁ। ৰুমৰ পৰা মানে এনেকৈ যাম আৰু আপোনালোকে চাওক, ধুনীয়া ৰাজাপাৰাত এনেকুৱাকৈ গাড়ী লাগে, হোটেলবিলাকত এনেকুৱাকৈ গাড়ী লাগে। ভইচটো নাযাব পাৰে, ভইচটো মই ৰিপিট কৰি দিম আপোনালোকৰ মাজত। আমি বৰ্তমান এতিয়া গৈ আছোঁ চিলডুবি। বৰ্তমান চিলডুবিত আকৌ যাই পেলাই আপোনালোকৰ মাজত উপস্থিত হ'ম। আপোনালোকক মই দেখুৱাম কেনেকুৱা, মানে কি এনেকুৱা ক'ত গা ধুব পাৰে বা গা ধুব নোৱাৰে, মানে এইবিলাক আপোনালোকক দেখাম আৰু। আমিও গা ধুবলৈ ওলাইছোঁ, গা ধুবলৈ যাম বুলি কৈছে। মানুহবোৰে কৈছে গা ধুব পাৰি বুলি, পাৰে নোৱাৰে চাম কেনেকুৱা, কিমান ডাঙৰ So guys, আমি ফাইনেলি বৰ্তমান আহি পালোঁ জেগাটো। ইয়াতে থৈ আমি ওপৰত যাম মানে একদম যামে আৰু। কোনফালে আছে গা ধোৱা জেগাটো ইয়াত মানে আহি গৈছোঁ। পাইছোঁহি আমি বৰ্তমান। এই বাঁহৰ তলদি মই যাব লাগিব। চাওক গাইজ, ইমানখিনি হয় যদিও এইবিলাক বহা মানে এনেকুৱাকৈ চিট বনাই দিছে। ইয়াত ধুনীয়াকৈ প্লাষ্টাৰ কৰি মানে বনাই দিছে আৰু ইয়াতে মানে আনি মানে যি খাব পাৰে, কিবা কিবি আনি পেলাই খাব পাৰে, ইয়াতে বহিব পাৰে। চাওক ইমান ধুনীয়া ধুনীয়া পাথৰ, মানে ক'ব লাগিব আৰু। ত' এইটো জেগাটো আছে চিলডুবিত। বৰ্তমান আমি চিলডুবিত আহিছোঁ। চিলডুবি এইটো সৰু হুহুৱা বুলি কয়। এইটো আমি যোনটো ডাঙৰ এটা হুহু আছে, সেইটো আদুগুৰি ছাইডত আছে।
এই আদুগুৰি ছাইডৰ হুহুৱাটোত মই কেতিয়াবা যাম, যোৱাৰ পিছত আপোনালোকক চাওক গাইছ, ইয়াতে গা ধোৱা জেগা থাকা বুলি কৈছিলে। কোনটোত গাও ধুৱে? ঐ ক'ত গাও ধুৱে? ক'ত গা ধোৱাটো? ক'ত ক'ত? চ' গাইছ, কোনফালে যে গাও ধুৱে আমি নাজানো বৰ্তমান। এতিয়া জোপককৈ মানে গা ধুবও নোৱাৰি, মানে ক'ৰবাত দহা খাল হৈ থাকিব। এতিয়া দহা খাল হৈ থকাতে পানীৰ তলদি লৈ যাব লাগিলে আৰু দিগদাৰ হৈ যাব। এতিয়া বৰ্তমান ফাইনেলি আমি ইয়ালৈকে আহি পালোঁ। চ' গাইছ, কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিছে চাগে? যদি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব, আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি লওক, এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু মোৰ নামটো শ্ৰী প্ৰবীণ বড়া, আপোনালোকে নিশ্চয় জানে, মই কৈয়ে আছোঁ। চ' গাইছ, আজি আমি য'ত ফাইনেলি আহি পালোঁ, বৰ্তমান হুহুৱাটো পূৰা দেখিলোঁ, আপোনালোকক দেখাই আছোঁ। আৰু আমি ওপৰত যাম আৰু গা ধুবলৈ, বৰ্তমান আমি গা ধুবলৈ আহিছোঁ। য'ত গা ধোৱা জেগা থকা বুলি কৈছিলে, কিন্তু জেগাটো এনেকুৱা গা ধোৱা জেগা নাই। ইয়াতে বহুত চালোঁ, ওপৰত আছে নেকি, এইটো ওপৰলৈকে যাম, নাজানো নহয়। আপোনালোকে ইয়াতে চাওক, ইয়াতে ধুনীয়াকৈ হাত ধুই আছে, হাত ধুই আছে। মানে এইটোতো গা ধুব পাৰে চাগে, ইয়াতে গা ধুব পাৰে চাগে। এইটো পানীটো ইমানখিনি বৰ লেতেৰা হৈ আছে, পানীটো লেতেৰা হৈ আছে, এইটো কাৰণে গাটো নুধাওঁ আৰু। এতিয়া মানে জাষ্ট পানীবিলাক লেতেৰা হৈ আহি আছে ওপৰৰ ফালৰ পৰা। এতিয়া গা চা ধোৱাৰ পিছত আৰু ইয়াৰ ভিতৰত বা কি আছে, কিবা বটল চটলবিলাক পেলাই দিবও পাৰে। ইয়াতে বহুত কিবা মদ খোৱা মানুহবিলাকে আহি পেলাই ফাটাই দিবও পাৰে। চাওঁ, এইজনে আমাৰ গাই ধুই আছে বৰ্তমানলৈকে। পাৰি আছা? আৰু তাই বৰ্তমান কেমেৰা কৰি আছে ওপৰৰ পৰা। আমি ওপৰত যাম, মই বৰ্তমান এতিয়া ওপৰত যাম। ওপৰত যাই পেলাই আকৌ দেখুৱাই দিম আপোনালোকক। চাওঁ আপোনালোকে যদিও আপোনালোকে আহিব খোজে, তেতিয়াহ'লে আপোনালোকে ৰাজাপাৰা হৈ বন্দাপাৰাত, য'ত বন্দাপাৰা তিনিআলি মানে ৰাজাপাৰা ফালৰ পৰা ছাইডৰ পৰা আহিলে আপোনালোকে লেফ্ট ছাইডেদি ঘূৰিব, বন্দাপাৰা তিনিআলি দি সোমাই পেলাই ডাইৰেক্ট কামৰেংগুড়াত আহিব। কামৰেংগুড়া আহি পেলাই ডাইৰেক্ট এইপিনে শিলডুবিত আহিব। শিলডুবিত তাতে আহি পেলাই তাতে চুইপিং এনেকুৱা মানে কিবা ব'ট আছে, এটা ব'ট তাতে মানে কিবা বিভিন্ন ধৰণৰ কিবা পইচা ৰাখে নেকি, এতিয়া নাজানো দেই। আমিও সুধিয়ে আহিলোঁ। বৰ্তমান আমি নাজানিছিলোঁ যে কোন ৰাস্তা দি যাব লাগে, কোন ৰাস্তা দি যাব নালাগে, সেইটো নাজানো। বৰ্তমান সুধি আহিলোঁ, সুধি পেলাই আহি পেলাই ইয়াতে চালোঁ যে ইমান জেগাখিনিতো ইমানখিনি বেয়াও লগা নাই, ভালে। বৰ্তমান পাথৰ আছে, বহিবৰ কাৰণে বহুত ধুনীয়া মানে শিলবিলাক ডাঙৰ একদম বহিবৰ কাৰণে ভাল। কিন্তু গা ধোৱাৰ জেগাটো বৰ্তমান মানে পচন্দ হোৱা নাই আৰু কি। যোনটো মানে য'ত গা ধুব মানে মানুহবিলাকে কৈছিলে গা ধুব পাৰে, তাতে যাই পেলাই গা ধুব পাৰে। কিন্তু গা ধুবতো পাৰে ঠিক, কিন্তু পানীটো কিমান দহাত বা আছে, এইটো কথাটো হ'ল। এতিয়া নুমি যাই পেলাই সাঁতুৰিবতো নোৱাৰিম, এতিয়া ইমান ধুনীয়াকৈ পানীটো ধাৰ হৈ আছে। সেইবাবেহে তাৰমানে এতিয়া গাটো নুঠাওঁ, আৰু পানীটোও কুয়া হৈ আছে। এতিয়া মই ওপৰলৈকে যাম, ওপৰত কেনেকুৱাকৈ কি আছে। চ'ত খাই পেলাই বিয়াৰ চিয়াৰ খাই পেলাই এনেকুৱাকৈ মানে বটলবিলাকে পেলাই থৈ দিছে। ইয়াতে এনেকুৱাকৈ পেলাই থৈ দিছে, তাতো এনেকুৱাকৈ পেলাইছে। কি ঠিক, তাতো পানীটো পেলাব পাৰে, ফাটাই পেলাই পেলাবওতো পাৰে। তাতে আকৌ আমি গা ধুবলৈ গ'লে আমাৰ ঠেংখন কাটি দিব। সেইটোৰ বাবে মই ভাবিছোঁ যে ইয়াত গা নুধোঁ। আৰু পানীটো হয়তো ইমানখিনি চাফা নহয়, এইবিলাক ধুনীয়া পানীৰ ময়লা হয়, ধুনীয়া লেতেৰা পানী হয়। মানে পানীবিলাক মানে ভালকৈ এইপিনেদি ওলাই যাব নোৱাৰে। কিন্তু ওপৰৰ ছাইডত বা কেনেকুৱা, এইটো আমি যাওঁ এতিয়া বৰ্তমান। আৰু য'ত মানে পানী জিকি থাকে, পানীবিলাক য'ত জিকে, সেই পানী জিকা শিলটোত চুটকিলে তামান পিছিলা হৈ আছে। কিন্তু মই বৰ্তমান এইটো এনেকুৱা চাওক, আপোনালোকে বটলটো কেনেকুৱা জেগাত পেলাই থৈ দিয়ে। এই বটলবিলাক যে ইয়াতে পেলাইছে, হয়তো তাত গৈছে চাগে, এইটোতো নিশ্চয় গৈছে। আৰু কাৰোবাৰ কেতিয়াবা মদৰ নিচাতে ফাটাই ফালে তাতে পেলাই দিবও পাৰে, আৰু কিছু বাঁহ কিবা কিবি পৰি থাকিবও পাৰে। সেইটোৰ কাৰণে গা ধোৱাটো মানে নাগাধোঁ আৰু তাতে। আৰু পানীটো বা কিমান দহাত আছে, কিমান বা দহা গাঢ়া, এতিয়া তাতে যদি নুমি যোৱাৰ পিছত আকৌ ওলাই আহিব নোৱাৰিলে আৰু দিগদাৰ হৈ যাব। আমি ওপৰত বৰ্তমান গৈ আছোঁ। ফাইনেলি বৰ্তমান তাতে আমাৰ লগটো তাতে থাকি আহিলে, আমি তাৰ পৰা ওপৰত আহিলোঁ। চাওক এইবিলাক ধুনীয়া লেতেৰা। বৰ্তমান মই নামৰ পৰা ওপৰত আহিলোঁ। ওপৰত আহি মানে এনেকুৱাকৈ য'ত পানী পৰে তাৰ কাষত আহি গৈছোঁ। এতিয়া বৰ্তমান এইখিনি ছাইডত আছোঁ মই। এতিয়া মই অলপ ওপৰত আহিলোঁ আৰু ওপৰত যাম। কিন্তু
ধৰণৰ গাঁও ধোৱা মানে কিবা কেপাচিটি ইয়াতে একো নাই মানে ক'ব লগা হ'লে। আৰু মই এইটো হৈ যাব লাগিব পাছ ইপাৰে মই গৈ থাকিম। এতিয়া মানে ইপাৰে দি যাব লাগিব। হয়, য'ত নেকি মই ইয়াতে আপোনালোকৰ মাজত এইটো মানে কৈ চালোঁ বা দেখুৱালোঁ, এইটো বহুত পিছল হৈছে। ভৱিষ্যতে আপোনালোকে যদি সকলোৱে জানে পিছল হয় বোলে, পাথৰত ঢুকিলে যে মানে পানী ভিজি থাকিলে মানে পিছলা হয়, পিছল হয়। সেইটোৰ বাবেহে কৈছোঁ যে এনেকুৱা জেগাত মানে আহিলে অলপ সাৱধানটো থকাটো বেছি ভাল হয়। মই তথাপিও বহুত চেষ্টা কৰি মানে আহি পালোঁ, তেনেকৈ ওপৰতে আহিলোঁ। এইবাৰ মই ওপৰত যাম আৰু ওপৰত যাই পেলাই আপোনালোকক দেখুৱাই দিম কেনেকুৱাকৈ আহে পানীবিলাক মানে চৰি। Oh my God! তো এনেকুৱা ডাঙৰ গাছ আছে ইয়াতে। চ' গাইজ কেনেকুৱাকৈ লাগিছে আপোনালোকৰ? ভালনে লাগিছে নিশ্চয়? পানীটো বৰ্তমান আজি অকণমান চাফা নহয় মানে পানীটো চাফাই নহয়, লেতেৰা হয়। ওপৰৰ পৰা আহি থাকে পানীটো ইমান হয়। মই যাব বিচাৰিছিলোঁ সিপানে যাম বুলি, কিন্তু পিছিৰা মস্ত পিছিৰা ভাল সামান পিছিৰা আমি পুৰি যাবি চাওঁ এই বাগাই গৈ আছে পিছিৰা ঐ পুৰি তথাপি গ'ল চেষ্টা কৰি চাম। লং পেণ্ট টকা হয়। তো গাইজ আপোনালোকে এনেকুৱাকৈ চেষ্টা নকৰিব, এনেকুৱাকৈ চেণ্ডেল পিন্ধি বা কিবা পিন্ধি আপোনালোকে আগবাঢ়িবলৈ চেষ্টা নকৰিব। এই বৰ্তমান ফুৰি আহিলোঁ ঘৰতে। ফাইনেলি আমি তাৰ পৰা বৰ্তমান নামি আহিলোঁ। ইয়াতে কোনো ধৰণৰ মানে গাড়ী পাৰ্কিং ৰাখিবৰ কাৰণে কথা আহিলেও গাড়ী ৰাখিবৰ কাৰণে পাৰ্কিং এনেকুৱা একো নাই। আৰু ৰাস্তাবিলাক আপোনালোকে চাইছে, এনেকুৱা ৰাস্তাত আৰু কোনে গাড়ী লৈ আহিব। এখন প্লাছ আমাৰ এখন বাইকখনে মানে চলাব বাদ নাখায় ইয়াতে। এনেকুৱা ৰাস্তাত মানে কেনেকুৱা গাড়ী পাৰ্কিং কৰিব, ক'ত থ'ব? আৰু ইমান দূৰত যাব লাগিব বাইকখন বা গাড়ীখন ইয়াতে গাড়ীখন বা বাইকখন থৈ পেলাইতো কি ৰিক্সত যাব আপুনি ইমান ওপৰত? সেইটোৰ কাৰণে কৈছোঁ কি যে ৰাস্তাটোও ভাল নহয়, জেগাখিনিও অলপ ইমানখিনি নহয়, ডাঙৰ নহয়। কেব চাইড ৰাস্তাবিলাকে মানে গাড়ী পাৰ্কিং কৰিবলৈ ৰাস্তাই নাই। এই চাইকেল আনি পেলাই অহাটোৰ কাৰণে ভাল আৰু বাকী তথাপি আপোনালোকে যদি আহিব ইচ্ছা কৰে আহিব পাৰে, চাব পাৰে। আৰু ভিডিঅ'ত আপোনালোকে চাব কেনেকুৱা দেখিছে, কেনেকুৱা লাগিছে। বাকী ইয়ালৈকে ৰাস্তাটো ভাল, বাকী ইপিনে ওপৰত যাৱাৰ কাৰণে ভাল নহয়। বাই চান্সে আপোনালোকে 3জন বা 4জনকৈ বাইক লৈ আহিলে আকৌ বাইকটো ইয়াতে থ'ব, তেতিয়া ওপৰত যাব লাগিব। বাইকখন বা কোনোবা আহি পেলাই লৈয়ে যাব না কিয়ে কৰিব কোনে জানিব এতিয়া। তো আমি তাৰ পৰা ফাইনেলি ওলাই আহিলোঁ ওপৰৰ পৰা। ইমানখিনি মোৰ কাৰণে ভাল লগা নাই। মই ইমান চাব আহিলোঁ, মানুহবিলাক চাবলৈ আহি থাকে বুলি কৈছে, সেইটোৰ কাৰণে মই আহিলোঁ, চালোঁ। ইমানখিনি ভাল লগা নাই, জেগাটো মোৰ কাৰণে ইমান পচন্দৰ জেগা নহয়। যদি আপোনালোকে ভিডিঅ'ত চাই পেলাই যদি জেগাটো ভাল লাগে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে। আৰু ৰাস্তাৰ কথাটো আপোনালোকক ক'লোঁ, ৰাস্তাটো ইমানখিনি ভাল নহয়। ৰাস্তা ইয়ালৈকে ভাল, গিৰিঘৰ আছে এইখিনিতে, গাড়ী পাৰ্কিং কৰিব লগা ইয়াতে ৰাস্তাই নাই। বৰ্তমান আমি এতিয়া ঘৰলৈকে গৈ থাকোঁ।